গোঁসাই থানখন দেখুৱাই আজি মিনি ভ্লগটো আৰম্ভ কৰিছোঁ কিয়নো আজি শিৱৰাত্ৰি। তাৰপিছত মই এইযোৰ সাজ পিন্ধি ওৰ মেখেলা তোৰ ব্লাউজ তোৰ চাদৰ লগাই মই যাব ওলাইছোঁ শিৱ মন্দিৰলৈ। মই অকলে নহয়, আমি 2 মহাৰথী, মা আৰু মই। ৰাস্তা ওলাই দেখাই পাওঁ যে এই 3জন মহাপুৰুষৰ বাহিৰে ৰাস্তাত এটা পালি পোহৰীয়াও নাই। আগত আহি পালোঁ গোপাল থান। গোপাল থানত সেৱা কৰি থাকোঁতে খুৰী এজনী আহিয়ে ক'লে যে আমাৰ গাঁৱত হেনো শিৱ পূজা কালি। আমাৰ লগে লগে কি হৈ গ'ল মই তথাপিও আমি 2জনীয়ে গোপাল থানত সেৱা কৰি আহিছোঁ যেতিয়া শিৱ মন্দিৰ দৰ্শন কৰিয়ে যাওঁ, কালি আকৌ এবাৰ আহিম বুলি সোমালোঁ। তাতে দেখা পালোঁ আমাৰ নিচিনা ছেম ময়ে আৰু 2জনমানৰ হৈছে। তেওঁলোকেও সেই ইয়াত চাকি ধূপ লগাইছে আৰু প্ৰসাদ লগালে। তো আমি ভালকৈ সেৱা কৰি ভালো পাইছোঁ, আজি অলপ খালী পাইছোঁ, কিন্তু পূৰা ভালকৈ সেৱা কৰিছোঁ আৰু যি খুজিব লগা আছিল গোটেইখিনিয়ে খুজিলোঁ। পূজা হোৱাৰ পিছত আমি খালোঁ এয়া প্ৰসাদ খাই উঠি আমি 2জনী প্ৰসাদ চুবাই ৰাস্তা দি লেকচাৰ দি আহি পালোঁ ঘৰ, আৰু ঘৰ পোৱাৰ পিছত এখেতই দিলে হামলা। এনেকুৱা ভোক লাগিছিল, লগত ল'লোঁ লাল চাহ আৰু খোলা চাপৰি পিঠা। আজিলৈ